লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা বিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত মানে আদাটো গৈ তিনিআলিতে দিয়া তাতে চাহত এটা খুহা মাৰি পুৰা ৰাতিপুৱা ভাত বনাই বনাই ভাগৰে লাগি গৈছে মায়ে ভাত বনাইছে নাই চাব লাগিব মই ৰিলছ বনাইছিলো যে গমেই নাপাওঁ কি যে হ'ব না আৰু কোনো কাপোৰ চাপোৰ ল'বলৈ নালাগে বিয়া ঘোৰা বিয়া আমাৰ হয় তো চাবলৈতো এনেও নাপায় কোনো দৰকাৰ নাই কাপোৰ ল'বলৈ কি বনাইছে কি বনাইছে কিনো বনাম আৰু আপুনি আনি দিছে যে সেয়াকে বনাম গাড়ী বনাই আছো বিয়াৰ কাৰণে টকা যে যোগাৰ কৰা আহিব অকণি কৰি হ'ল মই সিহঁতক পইচাৰ কথা কম নেটৱৰ্ক যে ইমান শ্ল' মানে মাথা খাই দিয়ে জিঅ' ফাইবাৰ লাগিছে যাওঁ অলপ গাঁওখনকে বেয়া যাওঁগৈ নগেন কেনেকুৱা খবৰ ভালনে মজা 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 বহুত দিনৰ মই লগ পালো দে যোগেনৰ বিয়া খবৰটো লৈ আহোঁগে কি বা হৈছে বিয়া বুঢ়া বিয়াখন আৰু খাবলৈ পাওঁ নে নাপাওঁ ঠিক নাই আৰু বল এই খবৰটোকে লৈ আহোঁগে যোগেনৰ কি বা হয় নাজানো আৰু দে চাধা পেলি বনাওঁ হেই কোনে হয় মই শুনিছো মাছ কব বোলে বলিয়াৰা মাছ মাগুৰ কিন্তু বহুত হে যিহে দাম দুই চাৰি দাম যোগেন কাই মানুহ আছে নে নাই বিয়া ডেটটো ফিক্স কৰিলে ভাবি আছে এতিয়া পইচাটো যোগাৰ পাতি নোপোৱা কিমান যোগাৰ হৈছে এতিয়া আৰু বোৱাৰী কিবা কিবি গোটাইছে নাই পইচা তেনেকৈ গোটোৱা হৈছে আৰু কম এতিয়া কথাটো পাতি যাওঁ কি হয় বিয়াখন আজি আহিলোঁ কিবা খুৱাই কিবা হয় কোনটা পেণ্ডেল দিয়ে লাগি ভাগি দিম আৰু অলপতো লাগি ভাগি দিম আৰু ক'ৰবাত ৰৌ মাছৰ ভিজিয়ে কাৰণে বৰালি মাছৰ ভিজিয়ে পোৱালি চাহ হৈ জানো বা একে ধুনীয়া ধুনীয়া চাহ দেই মস্তি হৈছে দেই বোৱাৰী মস্তি পিছে খালি চাহটো নাপায় দেই যোগেন কাই ইমানো চিপচামি কৰিব নাপায় আৰু সেই বুলি বিয়া বুলি চাপান বেয়া মানে ভালেই হৈছে বেয়া মানে লগত কিবা এটা লাগিছিলে আপুনি এখন কবকে আমাৰ লগত দিয়া বোৱাৰী আহা এতিয়া কথাটো পাতো ভালকৈ আহক মানে আহা কি কথা আপুনি আহকটো আগত ৰখাই দিয়ে হ'লে গৈছে নোহোৱা অ'কে দিয়া বোৱাৰী পিছে এতিয়া আমি চাহপাতো খালোৱে বাৰু আমি এতিয়া যাওঁগৈ বিয়া দিনাখন বোলো খবৰ এটা দিবা আৰু ন দিম বাৰু আশা কৰিছোঁ তেনেহ'লে হ'ব দিয়া এবাৰ আছে আমাৰ
আমি আছো গাঁৱৰ ৰাইজ আমি উঠো দিয়া বলা এই খেতি নহয় আমিও আনিছো এতিয়া মোৰ আনলমান কাটিব আছে এনে বিয়াখনৰ খবৰটো দিবা হ'ব আমি আহিম ন পিছে ব'লা আমি যাওঁ আপোনালোকো নাহিলে হ'বনে যাওঁ হা আহিব আকৌ বাই বাই 2,000 years later. 4টা বাজিলে মই যাওঁ পানী খুঁটে ঘৰৰ মানুহ পইচা দিয়ে 50 টকা ষ্টিলৰ গ্লাছ এটাও 50 টকা অ কণী খুৰী এটা লও 50 টকা ইয়াৰ কোনখন আছে আমাৰ বিভিন্ন ধৰণৰ সামগ্ৰী পাব যাৰ দাম মাত্ৰ 50 টকা গতিকে আহক ৰাইজসকল আমাৰ প্ৰচাৰ কেন্দ্ৰত আহি চাই লওক আপোনাৰ 5000 টকাটো কথা যে কৈছিল হৈছে বাৰু যোগাৰ হৈছে এইটো দিব পাৰিম মই পাৰিম এই মোক ক'বৰ কাৰণে একো নাই 5000 টকাটো হ'বনে এইফালে আহা নে এতিয়া বৰে অলপ কামেই কৰি থাকে নেকি কাম কৰে ইনষ্টা দিয়া এয়া এইকাৰণে চাহ কাপ বনোৱা আছে মানে বৰেজনী ভালেই বহাই একদম সেই বান্ধৱীজন আমাৰ ঘৰত এই দেখিছোঁ মাক নিদিলে যে চা মই চাহ নাখায় মানে চাহ বেয়া পায় বুলি মাক চাহ নিদিলে যে মায়ে মানে দিনটো ডেকাতে চাহ খায় আৰু তেওঁলোকে বহুত ধৰণে খাইছিলে ন সেইটো কাৰণে নাহিলে আৰু হেৰি কৰা বোৱাৰী চৌকেছৰ পৰা যোৱা 5000 ওলাই দিয়া ওলাই নাযোৱা ধন্যবাদ আপুনি দিয়াৰ বাবে এই নাই নাই এনেকৈ ক'ব নালাগে সেইটো আমাৰ কিয়ে হয় নাই ইয়াত ক'ব নালাগে নিজৰ এই ন মই আহিছোঁ দিয়ক নহ'লে আকৌ দেৰি আহিব আকৌ মাজে সময়ে হ'ব আহিম বাৰু আপোনালোকৰ কথা কেইটামান আছে মই বহি লওঁ তাৰপিছত মই কৈ আছোঁ বিয়াখনৰ কিবা কথা এটা পাতিবলগীয়া আছে মাহঁতৰ বিয়া কংগ্ৰেচুলেশ্যন আমি পঠালো খবৰটো দেখো ক'ত চল বেৰা বেৰা আহিছোঁ ইমান দেৰি লাগিছে যে আহোঁতে মই কিন্তু কাপোৰ এযোৰ লাগিব এবাৰ হ'ব আৰু তোৰ কাপোৰৰ কাৰণে পইচা লাগে মা বাপেকে কাপোৰ এযোৰ ল'ব নাই নেকি একো কাৰো কাপোৰ চাপোৰ নাই একো কোনো কাপোৰ চাপোৰ লাগিব নাই লাগিব হয় হ'ব দিয়া তেনে কিবা এটা দিম আৰু এই কাপোৰ পাই 2,000 years later. দেতা কি হ'ল আপোনাৰ হৰি কি হ'ল আপোনাৰ হৰি কি হ'ল মই কি কৰোঁ গম পাইছে মোৰ মানুহজন নাই আৰু বাটি ভৰাই ব্ৰইলাৰ মাংস গিলাচ ভৰাই মাল গিলাচ